ছাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ ওচৰলৈ আখৈ কেনেকৈ বনায় তাৰে এটা সম্পূৰ্ণ পদ্ধতিৰ ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰ পিছতে মই আপোনালোকলৈ মুড়ি কেনেকৈ বনায় তাৰো এটা সম্পূৰ্ণ পদ্ধতিৰ ভিডিঅ' আগবঢ়াম আজি আখৈ কেনেকৈ বনায় তাৰে এটা ভিডিঅ' লৈ আহিছোঁ আমি যিহেতু আখৈ আৰু মুড়ি জলপান খাই সকলোৱে ভাল পাওঁ নহয়নে গতিকে বলকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আখৈ বনাবলৈ এয়া কোমল ধান অলপ লৈ লৈছোঁ আৰু ধানখিনি আগতীয়াকৈ অলপ ৰ'দত শুকুৱাই লৈছোঁ ৰ'দত শুকুৱাই ল'লে আখৈটো অলপ ভালকৈ ফুটে এতিয়া এয়া আমাৰ পিছফালৰ চোতালত তিনিফালে ইটা দি জুই ধৰি পেলাই ডাঙৰ লোহাৰৰ কেৰাহী এটা বহাই দিয়া হৈছে আৰু ইয়াত এয়া বালি দিয়া হৈছে আৰু আখৈখিনি ফুটাব আমাৰ ঘৰৰ ওচৰৰ পেহী এগৰাকীয়ে মই ভিডিঅ' কৰি গৈছোঁ এয়া বালিখিনি জোখমতে দিয়া হ'ল এতিয়া এয়া কাঠৰ লৰণি এডালেৰে বালিখিনি লৰাই দিছে এইডালক লৰণি বুলি কয় যাতে বালিখিনি সোনকালে গৰম হয় কাৰণ বালিখিনি গৰম হ'লেহে আখৈখিনি ফুটাব পৰা যাব আৰু এয়া বালিখিনি গৰম হৈ আহিছে এয়া বস্তা এটাত ধানখিনি ওচৰত চপাই লৈছে এতিয়া এয়া গৰম বালিখিনিত এই ধৰণেৰে ধান অলপ দি দিছে আৰু এই লৰুৱাডালক কুচি বুলি কয় এইডালেৰে এতিয়া ধানখিনি অকণমান ঢাকি দিছে যিহেতু এয়া প্ৰথমবাৰ দিছে আৰু বালিখিনি সম্পূৰ্ণকৈ গৰম হ'বলৈ অকণমান সময় লাগিব লাহে লাহে গৰম হৈ আহিছে যিহেতু এই ধৰণেৰে প্ৰথমবাৰ ঢাকি দিছে আৰু এই ধানখিনি ফুটিবলৈ আৰম্ভ কৰিছে এতিয়া এই লৰণিডালেৰে এনেকৈ লৰাই দিছে আৰু চালনীখনেৰে ঢাকি দিছে যাতে আখৈখিনি কেৰাহীটোৰ পৰা বাহিৰলৈ উফৰি নাযায় যিহেতু বহুত ফুটে আৰু এয়া প্ৰথমখিনি হৈ গৈছে এতিয়া কুচিডালেৰে কাঢ়ি দিব আখৈখিনি বালিৰ পৰা এয়া চালনীখনত কাঢ়ি দিছে আখৈখিনি কাঢ়োতে অলপ অলপ বালি আহে একো নহয় চালি দিলে বালিখিনি আকৌ সৰি যায় এয়া গোটেইখিনি আখৈ উঠাই লৈছে এতিয়া কেৰাহীটোৰ ওপৰত এবাৰ চালি দিলে বালিখিনি তাত সৰি পৰিলে এতিয়া যিহেতু ধানৰ বাকলিখিনি আছে ধানখিনি ফুটি আখৈ ওলালে আৰু বাকলিখিনি যিহেতু তাতে ৰখি গৈছে এই ধৰণেৰে চালি দিলে ধানৰ বাকলিখিনি সৰি পৰে এতিয়া দ্বিতীয়বাৰ বনাবলৈ লৈছে এয়া একাজলিমান এয়া ধান আকৌ দি দিলে বালিখিনিত এতিয়া বালিখিনি ভালকৈ গৰম হৈছে গতিকে এতিয়া আৰু ভালকৈ ফুটিব এয়া কুচিডালেৰে লৰাই দিছে চালনীখনেৰে এয়া পুনৰ ঢাকি লৈছে এইবাৰ আৰু বেছি ভালকৈ ফুটিব যিহেতু বালিখিনি বহুত ভালকৈ গৰম হৈ গ'ল আৰু লৰাটো সাৱধান হ'ব লাগিব যিহেতু কেৰাহীটো গৰম হৈ থাকে এয়া পুনৰ কুচিডালেৰে চালনীখনত আখৈখিনি কাঢ়ি দিছে এয়া কাঢ়ি হৈ গ'ল এতিয়া আকৌ বালিখিনি চালি দিব কেৰাহীটোৰ ওপৰত এয়া ধুনীয়াকৈ বালিখিনি সৰি পৰে কেৰাহীটোত এতিয়া ধানখিনি এই ধৰণেৰে মোহাৰি দিলে বাকলিখিনি পৰি যায় এয়া পুনৰ আকৌ দিবলৈ লৈছে এই ধৰণেৰে ভাজি থাকোঁতে যদি বালিখিনি কমি যায় তেতিয়া পুনৰ আকৌ অলপ বালি দি ল'ব লাগিব দি পেলাই গৰম কৰি এই ধৰণেৰে আকৌ ধানখিনি দি পেলাই আখৈখিনি ফুটাব পৰা যাব আখৈতকৈ মুড়ি বনোৱা পদ্ধতিটো অকণমান দীঘলীয়া হয় তাৰো এটা সম্পূৰ্ণ পদ্ধতিৰ ভিডিঅ' আপোনালোকলৈ অতি সোনকালে লৈ আহিম আজি এয়া আখৈ বনোৱাৰ সম্পূৰ্ণ পদ্ধতি আপোনালোকক দেখুৱাই আছোঁ এয়া এইখিনিও হৈ গ'ল বনাই পেলাই এয়া কুচিডালেৰে পুনৰ চালনীখনত কাঢ়ি ল'ব কাঢ়ি পেলাই কেৰাহীটোৰ ওপৰত চালি দিব যিখিনি বালি এয়া আখৈখিনিৰ লগত আহে সেই বালিখিনি সম্পূৰ্ণৰূপে চালি দিওঁতে আকৌ কেৰাহীটোত পৰি যায় তাৰপিছত আকৌ এবাৰ চালিব তেতিয়া ধানৰ যিখিনি বাকলি পতান সেইখিনি সৰি পৰে এয়া এই ধৰণেৰে মোহাৰি চালি দিলে যিটো ধানৰ বাকলি বা পতান সেইটো তললৈ সৰি পৰে এই ধৰণেৰে এতিয়া গোটেইখিনি আখৈ ফুটাই ল'ব
অলপ অলপকৈ বালিত ধানখিনি দি দি এই ধৰণেৰে ফুটাই ল'ব লাগিব। এয়া আখৈখিনি বেলেগকৈ ডলা এখনত ৰাখি গৈছে। এইখিনি পুনৰ ধান বাচিব লাগিব, যিহেতু তাত ধানখিনি আছেই। এয়া আকৌ ফুটাব লৈছে আখৈখিনি। আখৈ জলপান খাই বহুত ভাল লাগে। মুড়ি বা আখৈ গাখীৰৰ লগত খাই সঁচাই ভাল লাগে জলপান হিচাপে। এয়া খুব ধুনীয়াকৈ আমাৰ ঘৰৰ ওচৰৰ পেহীগৰাকীয়ে আখৈখিনি ফুটাই আছে। এনেকুৱা ধৰণৰ এটা পৰিৱেশ চাবলৈ পালেও ভাল লাগে, যিহেতু সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ হয়। আজিকালি যিহেতু মুড়ি আৰু এয়া আখৈ বনোৱা এনেকুৱাবোৰ উঠিয়ে গৈছে, খুব কম মানুহেহে বনায়। গতিকে এনেকুৱাবোৰ যেতিয়া আমি চাবলৈ পাওঁ তেতিয়া সঁচাকৈ মনটো বিৰাট এটা ভাল লাগে। আগৰ দিনৰ মানুহেতো মুড়ি বা আখৈ এইবোৰ জলপান বনায়ে থাকে ঘৰতে। আজিকালি বাৰু কমি গৈছে, কিন্তু কিছুমান ঠাইত বাৰু এতিয়াও বনায়। এয়া এনেকৈ গোটেইখিনি আখৈ এয়া ফুটাই পেলাই হৈ গ'ল। এতিয়া যিমানখিনি আখৈ ওলালে গোটেই আখৈখিনি এই ধৰণেৰে পুনৰ চালিছে। তেতিয়া ধানৰ যিখিনি বাকলি তললৈ সৰি পৰিছে, এতিয়া এয়া ওপৰে ওপৰে আখৈখিনি আকৌ এটা বেলেগ বাচনত ৰাখি গৈছে। আৰু আনফালে আকৌ ঢলা এখনত সেই চালি যোৱা আখৈখিনি লৈ লৈ এয়া ধান বাচি থকা হৈছে। যিহেতু ধানৰ পৰা ফুটোৱা হয়, বহুত ধানৰ বাকলিবোৰ থাকি যায়। এয়া এটা এটা কৰি বাচি থকা হৈছে। আখৈ আচলতে গাখীৰৰ লগত খাবলৈহে বহুত ভাল লাগে, কিন্তু যেতিয়া আখৈৰ পৰা ধানখিনি বাচি থকা হয় তেতিয়া কিন্তু বহুত অশান্তি লাগে। এয়া কিন্তু 2-3 গৰাকীয়ে একেলগে কৰিলে বাৰু সোনকালে হয়। এয়া আমাৰ লাগি গৈছে গোটেইখিনি ধান বাচিবলৈ। এতিয়া এয়া আখৈখিনি সম্পূৰ্ণকৈ ধান বাচি হৈ গ'ল। এতিয়া এয়া আখৈ জলপান হিচাপে ধুনীয়াকৈ খাব পৰা যাব। গতিকে এইটোৱে আছিল আপোনালোকলৈ আজি আগবঢ়োৱা আখৈ বনোৱাৰ সম্পূৰ্ণ পদ্ধতি। কেনেকুৱা লাগিলে জনাবচোন আপোনালোকৰ। আৰু অতি সোনকালে মুড়ি বনোৱাৰো এটা সম্পূৰ্ণ পদ্ধতিৰ ভিডিঅ' আপোনালোকলৈ লৈ আহি আছোঁ। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ৰেচিপিবোৰ চাবলৈ ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। মই আপোনালোকলৈ তেনেকুৱা ৰেচিপি আনিবলৈ চেষ্টা কৰিম। গতিকে এইটোৱে আছিল আজিৰ আখৈ বনোৱাৰ সম্পূৰ্ণ পদ্ধতিৰ ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু আপুনি যদি চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সোনকালে পায়। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।